ভালকে পঢ়িলা নাই? পঢ়িলা? মেমে তোমাক কি উঠিলে কৈ দিয়াচোন। বন্ধুসকল, ল'ৰাটো আজি প্ৰথম স্কুল গৈছে, সেই গতিকে দুটামান দৃশ্য কেমেৰাত বন্দী কৰি আপোনালোকক দেখাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে জনাব কেনেকুৱা হৈছে, কি হৈছে, আৰু ভিডিঅ'টি যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু তলত কমেণ্টত নিশ্চয় জনাব ভিডিঅ'টি কেনেকুৱা হৈছে। নমস্কাৰ বন্ধুসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান শুই উঠিছোঁ। আপোনালোক সকলোকে গুড মৰ্ণিং জনাইছোঁ। বেটা, আজিৰ পৰা স্কুল যাবা? কেনেকুৱা লাগিছে? ভাল লাগিছে? ভালকৈ পঢ়িবা দেই, ভালকৈ পঢ়িবা, ভালকৈ মেমহঁতৰ লগত কথা পাতিবা, লগৰবিলাকৰ লগত কথা পাতিবা দেই, আৰু সকলো আশীৰ্বাদ কৰিব ল'ৰাটোৱে যেন ভালদৰে পঢ়িব পাৰে। এতিয়া আমি হৈ গ'লোঁ ৰেডি, যাবৰ হৈ গ'ল। ল'ৰাটো ওলাই আছে আৰু ময়ো বাইকখন উলিয়াই, বাইকখন আছে তাত লৈ আমি স্কুল গৈছোঁ। আৰু এইখনে মোৰ বসন্তী, আৰু এইখনে লৈ মই স্কুল যাব লাগিব। স্কুল পাই গ'লোহি, আৰু এইখনে হৈছে দুলীয়াজনৰ স্কুল স্কুল। আৰু আমি বাইকখন এটা ছাইডতে ৰখাই থ'ম, ভিতৰলৈ সোমাই যাব লাগিব। এতিয়া আমি আছোঁ স্কুলৰ ভিতৰত, যিহেতুকে আজি প্ৰথম দিন, সেইকাৰণে স্কুলৰ ষ্টাফবিলাকে ছাৰ বাইদেউসকলে ল'ৰাবিলাকক ৱেলকাম জনাইছে। আৰু চাওক কি ধুনীয়াকৈ বেলুন লগাই সজাই থৈছে ল'ৰাবিলাকক মনটো ভাল লাগিব কাৰণে। আৰু এয়া ধূপ চাকি জ্বলাই সৰস্বতীয়ে বন্দনা কৰিছে যাতে ল'ৰাবিলাকে ভালদৰে পঢ়িব পাৰে। আৰু এতিয়া টাইম হ'ল স্কুলৰ ক্লাছ ৰুমলৈ যোৱা, আৰু বেটাইও আমাৰ লাইন পাতি আছে, অলপ পিছতে ভিতৰলৈ যাব। বাই বাই বেটা। স্কুল ছুটি হৈ গ'ল, আৰু ল'ৰাটোৱে জনাইছে বাইদেউহঁতক বাই বাই। পঢ়িলা? ভালকৈ পঢ়িলা নাই? পঢ়িলা? ল'ৰাটোৱে আজি ডাঙৰ স্কুল আহিছে। এতিয়া আমি পাই গ'লি ঘৰ, আৰু প্ৰথম দিনাখন স্কুলৰ ছুটি হ'ল। বেটাই আজি ধুনীয়াকৈ পঢ়িলা নে? পঢ়িলা? দাদাই দোকানলৈ গৈছে। তোমাক পোকে খোৱা কেইটা নেদেখাবা। কি পঢ়িলা আজি? তোমাক কি সুধিছিলে? নামটো সুধিছিলে নাই? হে, নামটো সুধিছিলে? নামটো কৈ দিলা নাই? নামটো কৈ দিয়া, নামটো কৈ দিয়া, নামটো কৈ দিয়া আকৌ তুমি। তোমাৰ নামটো কৈ দিয়া। subscribe करा, like करा।